কৰিলে কি হ'ব খেলি মেলি হ'ব এইখিনি খেলি মেলি হ'ব জানে ন অকল ৰিলিফৰ কথাটোৱে নহয় এতিয়া আমাৰ সমস্যাটো সমাধান কৰিব মেইন কথা আমাৰ এই ৰাস্তাবিলাকে রাস্তা শেষ পানি বটল দিয়া নাই ইমান লিটাৰ Oi, Mamu. Oi, Mamu. Oi, Mamu. Oi, Gu. কি হৈছে কওকচোন আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসম চৰকাৰক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু আমি অতি দুখত আছোঁ কিন্তু টিভিয়ে সামাজিক মাধ্যমত সকলোৱে পৰিলক্ষিত হৈছে যে আজি যোৱা দুদিন ধৰি কমৰাবাসী ৰাইজে যি জলমগ্ন হয় বিভিন্ন দুখত হাহাকাৰ পৰিৱেশত মানে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে কিন্তু এতিয়া ইয়ালৈ মিডিয়া আহিছে বা বিভিন্ন ধৰণৰ মানে লিডাৰবিলাক আহিছে লিডাৰবিলাক আহি পেলাই চাইছে মেলিছে গৈছে যেনিবা চিৰিয়াখানা চাবলৈ গৈছে আৰু চাই পেলাই কিবা এটা আমোদ লৈছে ভিডিঅ' কৰিছে গুচি গৈছে কিন্তু এই মানুহখিনিয়ে যে ঘৰৰ ভিতৰত সোমাব নোৱাৰি আমাৰ মেইন গাঁওখনৰ পহুমৰা গাঁওখনৰ পহুমৰা ৱাৰ্ডৰ মেইন যিটো মাথাউৰি
ৰঙা নদীৰ পৰা পানীটো ওলাই আহি যিটো গাইড বান্ধ আছে সেই গাইড বান্ধটো 4 টুকুৰা কৰিছে মোৰ ঘৰৰ সন্মুখেদি যিটো মাথাউৰি গৈছে সেইটো 4 টুকুৰা হৈছে 4 টুকুৰা হৈ এতিয়া আমি গাঁওবাসীয়ে ইটো ঘৰৰ পৰা সিটো ঘৰলৈ যাব নোৱাৰা এটা আমাৰ অৱস্থা হৈছে কালিৰ পৰা মোৰ ঘৰৰ চোতালেদি কালি নদী হৈ বৈ গৈছে কিন্তু এনেকুৱা হৈছে কি আজিকালি মানে লিডাৰশ্বিপ যিসকলে কৰে তেখেতলোকে ডাঙৰ গাড়ী এখন আনিছে ভালকে গাড়ীখন লৈ পেলাই ধুনীয়াকৈ আহি পেলাই ভিডিঅ' কৰিছে ধুনীয়াকৈ তেওঁলোকৰ মন ফূৰ্তি কৰি পেলাই তেওঁলোকে গুচি গৈছে কিন্তু আমি এতিয়া ইয়াতে কিমান আছোঁ আমি 1000জন আছোঁ আমি ল'ৰা ছোৱালী বিভিন্ন ধৰণে কালিৰ পৰা আমি যিমানখিনি দুখত পৰিছোঁ আৰু আমাৰ ভৱিষ্যতৰ কাৰণে অসম চৰকাৰে এতিয়া প্ৰশাসনৰ ফালৰ পৰা কি ব্যৱস্থা ল'ব আমাৰ মানে মেইন প্ৰশ্নটো হৈছে আমাৰ সেইটো আমাক দুহা যেতিয়া চাউল আনি পেলাই যে আমাক ৰিলিফটো দিব আমাৰ ৰিলিফ যে মতলব নাই আমাৰ মতলবটো হৈছে কি আমাক মানে স্থায়ী সমাধানৰ পথ এটা আমাক প্ৰশাসনে আহি পেলাই আমাক দিব লাগে কালি মই নাওবৈচাৰ বিধায়ক মাননীয় ভৰতচন্দ্ৰ ডাঙৰীয়াদেৱক মই ভিডিঅ' দিছোঁ ভিডিঅ' দিয়াৰ পিছত ডিচিৰ লগত মানে কনফাৰেঞ্চ কৰি পেলাই কথা বতৰা পাতি পেলাই তেখেতে অনুমান এটা লৈছে কিন্তু চৰকাৰী পক্ষত তেখেতে কাম কৰিব বুলি ইয়াৰ জনসাধাৰণে ভোট দি তেখেতক MLA জিকাইছিলে MLA জিকোৱাৰ পিছত আজি সেই MLA জনে যিয়ে নহওক আমি কোনো ৰাজনীতিৰ কথা ক'ব বিচৰা নাই কিন্তু মই এইটো ভাবিছোঁ যে জনসাধাৰণে পঞ্চায়ত আহিলে হওক বা যিবিলাক মানে নিৰ্বাচন আহে নিৰ্বাচনৰ জৰিয়তে প্ৰতিনিধিবিলাকক চৰকাৰৰ ঘৰলৈ কি কাৰণে পঠিয়ায় যে চৰকাৰখনে যাতে জনসাধাৰণক ভাল প্ৰশাসনৰ সুব্যৱস্থাৰ মাজেৰে যাতে জনসাধাৰণক নিৰাপত্তা দিব পাৰে তাৰ কাৰণে ৰাইজে নিৰ্বাচনৰ জৰিয়তে মানে প্ৰতিনিধিসকলক নিৰ্বাচিত কৰি পঠিয়ায় কিন্তু দুখৰ বিষয় হৈছে যে যোৱাকালিৰ পৰা ইয়াত আমাৰ যিটো ব্যৱস্থা হৈ আছে সেই ব্যৱস্থাটোত এতিয়া এখন ৰিলিফৰ গাড়ী আহি পেলাই চাউল কেইবস্তামান আনি মুড়ি চিৰা কেইটামান আনি কালি এজন মানিব লাগিব যুৱ নেতা এজনক মানিব লাগিব যে আমি যিটো দেখিছোঁ বাস্তৱিকত আমি যিটো দেখিছোঁ কালি ঋষিৰাজ হাজৰিকাই ইয়াত যিখিনি কৰি দিছে আৰু জয়ন্ত খান ডাঙৰীয়া আহি পেলাই কালি ইয়াত মানে লঘু আহাৰ বিতৰণ কৰিছে তেখেতলোকে ব্যক্তিগত হিচাপে যিটো কৰিছে সেই মানৱীয়তাৰ খাতিৰত তেখেতলোকে যিটো কৰিবলগীয়া কাম তেখেতলোকে সেইটো কৰিছে কিন্তু অসম চৰকাৰে প্ৰশাসনৰ ফালৰ পৰা যিখিনি মানে জনসাধাৰণক যিটো নিৰাপত্তা দিব লাগে আমি স্থায়ী নিৰাপত্তাৰ কাৰণে আজি জনসাধাৰণে আমি ইয়াত উপস্থিত হৈছোঁ ধন্যবাদ বহুত মানুহতো আপোনালোকৰ ইয়াত আহিছে বহুত নেতাও আহিছে তেওঁলোকে কি আশ্বাস দিছে আপোনালোকে তেওঁলোকে চাবলৈ গ'লে এতিয়ালৈকে একো আশ্বাস দিয়া নাই তেওঁলোকে আহিছে চাইছে ৰাস্তা পদূলি একো চোৱা নাই আমাক একো চোৱা নাই ৰাস্তা পদূলিখন চাইছে আৰু এনেকেই গুচি গৈছে ৰাস্তা পদূলিখন আমাৰ যিটো হৈছে আমাৰ এতিয়া ঘৰলৈ যোৱা ৰাস্তা নাই সেই ৰাস্তাবিলাক অকণ মাটি চাটি উঠাই দিব লাগে সেইবিলাক একো পোৱা নাই অকণ মুঠতে আহিছে ভিডিঅ' কৰিছে চাইছে গৈছে কালি এতিয়া আমাক জয়ন্ত খান দাদাই আমাক গধূলি সময়ত যিখিনি লঘু আহাৰ বিতৰণ কৰিছে আৰু ঋষিৰাজ ভাইটিয়েও দিছে আমাক অকল সেইখিনিয়ে আমাৰ হৈ আছে আমিতো পঠোৱা নাই কথা এটা কৈছোঁ দুঘণ্টাৰ ঘৰত গাড়ীখন নোসোমাব বাহিৰত হ'ব গোটেই বস্তুটো হিচাপ লাগিব ক'ত যায় সেইফালে